নমস্কাৰ স্বাগতম জনাইছো আপোনাক আমাৰ ইউটিউব চেনেল আসাম পাৱাৰলৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ যি ৩২,০০০ অধিক নতুন পদ ওলাব তাৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আহক, আৰু ভিডিঅ'টো আগলৈ যোৱাৰ আগত ভিডিঅ'টো লাইক এণ্ড সাবস্ক্ৰাইব কৰিব। আজি প্ৰথম প্ৰশ্নটো হ'ল মিছন চন্দ্ৰযান ৩ কোনে আৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ISRO ভাৰত। নেক্সট কুৱেশ্যন যাওঁ। মিছন চন্দ্ৰযান ৩ ৰভাৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰজ্ঞান। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট কুৱেশ্যন যাওঁ। মিছন চন্দ্ৰযান ৩ ভাৰতৰ চন্দ্ৰলৈ কোনটো মিছন হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৃতীয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। মিছন চন্দ্ৰযান ৩ লেণ্ডাৰৰ কিমান থ্ৰটেল ইঞ্জিন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৪। নেক্সট কুৱেশ্যনলৈ যাওঁ। মিছন চন্দ্ৰযান ৩ লেণ্ডাৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিক্ৰম। নেক্সট কুৱেশ্যন যাওঁ। চন্দ্ৰযান ৩ মিছন কেতিয়া উৎক্ষেপণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ১৪ জুলাই ২০২৩। নেক্সট কুৱেশ্যনলৈ যাওঁ। চন্দ্ৰযান ১ মিছন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ২২ অক্টোবৰ ২০০৮ চন। চন্দ্ৰযান ১ মিছন ২২ অক্টোবৰ ২০০৮ চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন। কাৰেণ্ট এফেয়াৰ। এৰো ইণ্ডিয়া শ্ব' ২০২৩ ক'ত আয়োজন কৰা হ'ব? ইয়াৰ শুদ্ধ উত্তৰ বেংগালুৰু। নেক্সট কুৱেশ্যন। ভাৰতত নিৰ্মাণ কৰা প্ৰথম কম্পিউটাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ সিদ্ধাৰ্থ। ভাৰতত প্ৰথম কম্পিউটাৰটোৰ নাম সিদ্ধাৰ্থ। নেক্সট কুৱেশ্যন। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ যুৱক যুৱতীসকলৰ বাবে। কোনখন ৰাজ্য চৰকাৰে যুৱক যুৱতীসকলক নিবনুৱা ভাত্তা দিয়াৰ কথা ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ ছত্তীশগড়। নেক্সট কুৱেশ্যন। বৰ্তমান অসম আৰক্ষীৰ আৰক্ষী প্ৰধানজন DGPৰ নাম কি? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে GP সিং।
বৰ্তমান অসম আৰক্ষী প্ৰধান ডিজিপি জিপি সিং। শেষৰটো প্ৰশ্নলৈ আহোঁ। কোনখন কিতাপত গায়ত্ৰী মন্ত্ৰ উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঋগ্বেদ। ধন্যবাদ।